এই কেনেকুৱা কেনেকুৱা এইখিনি সেইটো চাপাই লিফ্ট দেখিছেনে দেখিছে এইটো বাৰীফালৰ পৰা তামোল কেইটাবোৰ আহে তামোলবোৰ খাই দিয়ে। নমস্কাৰ, আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু আজি আমি যাব ওলাইছোঁ গৌতমহঁতৰ ঘৰলৈ। গৌতমহঁতৰ ঘৰত যাব ওলাইছোঁ মানে সিহঁতৰ ন ঘূৰিব, তো সেইকাৰণে যাওঁ। আৰু এইফালে ৰাতিপুৱা ৰ'দটো চাওকচোন কেনেকৈ ওলাই আহিছে, একদম মানে একুৰা জুইয়ে আৰু একদম ৰাতিপুৱাতে উপায় নাই আৰু এইফালে পাই গ'লোহি গৌতমহঁতৰ ঘৰত। আৰু এইফালে চাওক এই দেখিলে মোৰ পুৰা উৎপাতকৈ থাকে। এই কেনেকুৱা কেনেকুৱা কিমান উৎপাতকৈ থাকে। আৰু ইহঁতৰ মানুহবোৰ নাই, ৰাতিপুৱাতে গ'লেই। তো আমি এতিয়া যাওঁ আৰু পথাৰলৈ গৈ থাকোঁ। আৰু এইফালে এতিয়া গৈ আছোঁ আমি পথাৰলৈ। তো এইফালে আমাৰ মাইকী মানুহ গৈ আছে, আগত পথাৰ আছে এনেকৈ। মন নাপালে বেছি নাযাব পাইছোঁ ন ঠিক আছে বোলো। আৰু ৰ'দ দি দিলে যে একদম মানে পথাৰবোৰ শুকাই গ'ল, পানী নাই। তাৰমানে এইফালে কঠীয়া আনিবলৈ কষ্ট হৈছে। তো সেইকাৰণে ইয়াং এইফালে ট্ৰেক্টৰখন লৈ আহিছে, মানে ট্ৰেক্টৰ টিকাত বান্ধি পিনে ধান কঠীয়াখিনি নিয়া হ'ব পথাৰলৈ। চাওক আমাৰ মানে তামোলবোৰত মানে কেকেটুৱা খাবলৈ আহে, দেখিছে কেকেটুৱা সেইফালে লমাইলে সেইটো কেকেটুৱা দেখিছে নাই কেকেটুৱা দেখিছেনে বাহিৰত সেইটো দেখিছেনে তামোল বাহিৰত কেকেটুৱা চালা হাৰামি কেকেটুৱাখিনি সেইটো চাপাই লিফ্ট দেখিছেনে দেখিছে সেইটো ক'ত উঠিলে। আৰু দেখিছেনে আমাৰ নতুনকৈ এবাৰ তামোলবোৰত তামোল লাগিছে। সেইজোপা যোৱা বছৰ লাগিছিলে, এইজোপা নতুনকৈ লাগিছে এবছৰ। এতিয়া ফুলিছে ধুনীয়াকৈ, ফুল ফুলিছে, ভাল লাগিছে। এতিয়া ফুলিছে। আৰু এইফালে এইকেইজোপা ফুলা নাই, ওখ হৈ গৈছে। সেইজোপা ফুলিছে কিন্তু মৰি গৈছে, দেখিছেনে মৰি গৈছে। তো কি কাৰণে এনেকুৱা হৈছে জানো। সেয়া এজোপা নতুনকৈ ফুলিছে এইবাৰ, সেইজোপা নতুনকৈ ফুলিছে, এইখিনি ডেমা গছ হয়। এইখিনি অহা বছৰ মানে ফুলিব নেকি। কিন্তু নতুনকৈ এবাৰ 4-5জোপামান ফুলিছে, ভাল লাগিছে। এইবোৰ মানে লগা নাই, ফুলা নাই, কিন্তু নতুনকৈ আৰু এজোপা ফুলিছে। এইজোপা চাওকচোন, নতুনকৈ ফুলিছে এইজোপা, একেলগতে ৰোৱা তামোল সেইখিনি। কিন্তু এজোপা হাঁহ পালে নে কিনি ওখ হৈ গৈছে, বাকীখিনি সেইখিনি মানে নহৈছে, মানে একেলগতে ৰোৱা তামোল। তো এজোপা ফুলিছে এবাৰ, আৰু এনেকুৱা চাইজৰ 5-6জোপামান ফুলিছে তামোল। তো এনেকৈ ভাল লাগিছে। আৰু কিন্তু এই মৰা কেকেটুৱাখিনি আহি পিনি চব তামোল বৰবাদ কৰি দিয়ে। সময় নাপাওঁ, মই কামত গুচি যাওঁ যে। তো মাইকী মানুহে কিমান চাব ন, তেতিয়াহ'লে হাৰামি কেকেটুৱাবোৰ। ইয়াত এইখন বাৰীত তামোলবোৰ কেকেটুৱাই খাই শেষ কৰি দিয়ে। বাৰীফালৰ পৰা কেকেটুৱাবোৰ আহে, তামোলবোৰ খাই দিয়ে। কেকেটুৱাবোৰ এইখিনি তামোলবোৰ লাগিছে। ইয়াত মানে তামোল গছ বহুত মৰি গ'ল। তামোল গছ 500 জোপামান আছিলে, কিন্তু মৰি এইখিনি আছেগৈ বাকী। আকৌ নতুনকৈ ৰুব লাগিব ইয়াত তামোল। তো ইয়াত বেছি তামোল নাই এতিয়া, এনেকৈ আছে অলপ। তাৰপিছতে এইখিনি নতুন হয়, ডেমা হয় এইখিনি। আৰু আমাৰ এইখিনি তামোল গোটেইখিনি ফুলিছে, আৰু ডাঙৰ হৈ গ'ল এইখিনি, ডাঙৰ হৈ গ'ল। সেই পাছফালে বাগানৰ লগত একে চাইজে ফুলিছে সেইখিনি, এইকেইজোপা হয় এনেকৈ। ইয়াৰ দুজোপা ফুলিছে। এইবোৰ চাপ একেলগে ৰোৱা তামোল, একেলগতে পচোৱা, কেনেকৈ বাৰু কিছুমান চাপৰ কিছুমান অসুখ হৈ থাকে। এই দুজোপা অসুখ আছে, আৰু এই দুজোপা লাগিছে, দেখিছেনে দুজোপা নতুনকৈ লাগিছে। আৰু এইকেইজোপা যোৱা বছৰ লাগিছিলে, এইজোপা লাগিছে যোৱা বছৰ লাগিছে, মানে ফুলিছে এইকেইজোপা এনেকৈ। আৰু নিজে ৰোৱা তামোল লাগিলে মানে ভাল লাগে নহয় জানো। তো সেইকাৰণে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰি জনাব। আৰু নতুনকৈ চাই থকালে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ লগত, প্লিজ বাই বাই।